হেল্ল' গাইজ, মই আজি বেলৰ চাহপাত তৈয়াৰ কৰিম। বেলৰ চাহপাত কেনেকৈ তৈয়াৰ কৰে চাওকচোন। মোৰ পদ্ধতিটো কিছুমানে বনাই পাইছে, কিছুমানে পোৱা নাই। মই কেনেকৈ বনাওঁ আপোনালোকে চাই লওক। মই বেলখিনি গছৰ পৰা পাৰি আনি পৰিষ্কাৰকৈ ধুই লৈছোঁ, যাতে ধূলি বালি নাথাকে। তাৰপিছত এইখন ৰুকানিৰে এনেকৈ ৰুকিছোঁ যাতে ভিতৰত কেঁচা হৈ নাথাকে। এনেকৈ ৰুকানিখনেৰে ৰুকিলে 1 বছৰলৈ সংৰক্ষণ কৰি ৰাখিব পাৰে। ৰুকাৰ পিছত মোৰ এনেকুৱা হৈছে চাওকচোন। এইখিনি বস্তু মই ৰ'দত শুকাম, এনেকৈ শুকাম যাতে এবছৰলৈ এই বেলৰ চাহপাতখিনি থাকি যায়। এই বেলৰ চাহপাতখিনি কিন্তু স্বাস্থ্যৰ পক্ষেও বহু উপকাৰী। এই বেলৰ চাহপাতেৰে আমি গাখীৰ দিয়া চাহও খাব পাৰোঁ আৰু ৰঙা চাহও খাব পাৰোঁ। কিন্তু গাখীৰ দিয়া চাহখিনি বেছি খাই সোৱাদ হয়। আপোনালোকেও বনাই খাই চাবচোন।